আঠমঙলাৰ গুৰুত্বটো এবাৰ ৰাইজলৈ বুজাই দিয়া। আঠমঙলা আচলতে এনেকুৱা এটা বস্তু, বিয়াৰ আগদিনত আঠমঙলা যায় দৰা কইনা মাকৰ ঘৰলৈ। সেইদিনা প্ৰথম কইনা যায় মাকৰ ঘৰলৈ আৰু এজনী বোৱাৰী হিচাপে বেলেগৰ ঘৰৰ, কিন্তু সেইখন ঘৰৰ জীয়ৰী হয়, কিন্তু তাই এগৰাকী বোৱাৰী হৈ পেলাই যায়। 8বিধ ব্যঞ্জনে দৰা কইনাক ধুনীয়াকৈ আপ্যায়ন কৰে, খোৱা বোৱা কৰে। আৰু সেইদিনাখন আজিকালিতো বাহিৰত বিয়া হয়, সেইদিনাখন এটা খুঁটা মানে ৰভাৰ খুঁটা এটা থৈ দিয়ে আৰু মাকৰ ঘৰত অকণমান সোণ থৈ যায়, সোণ পিন্ধাই মানে সোণ থৈ যায় কইনাগৰাকী। কইনাই মাকৰ পৰা আঙঠিটো লয়, দৰাই আহি পেলাই সেই খুঁটাটো উঘালি দিয়ে। সেইদিনা সেইটো দৰাই উঘালিব লাগে। তাৰ ভিতৰত বহুতখিনি নিয়ম থাকে ভিতৰত, গম পাইছে নহয়? গতিকে কিমান এটা ধুনীয়া নিয়ম ৰীতি নীতিৰ মাজে আঠমঙলা হয়। আঠমঙলালৈকে দৰা কইনাৰ ঘৰৰ পৰা নোলায়ে। আজিকালি কথাটো বেলেগ, ব্যস্ত জীৱন, ব্যস্ত যুগ, গতিকে সেইটো খুব ধুনীয়া এটা অনুষ্ঠান হৈ যায় সেইদিনা। তাতে মান ধৰে সেইদিনাখন। আঠমঙলাৰ দিনা কইনাই প্ৰথম মাক দেউতাকক উপহাৰ এটা দিয়ে চিন হিচাপে, তাকো সেৱা কৰে। শৰাই তামোল, থুৰীয়া তামোলটো নেদেখাই হ'ল চাগে, সেইখিনি দি পেলাই ইমান ধুনীয়াকৈ এটা নিয়ম অনুষ্ঠান হৈ যায়। গতিকে আঠমঙলাৰ বহুত তাৎপৰ্য আছে আঠমঙলা।